পইচা খৰচ হৈছে বুলি আপোনাৰ চাকৰি BFSৰ চাকৰি মোৰ দুটা চাকৰি থকা হেঁতেন যেন একে দেশীকে আহিয়ে লৈ আহিলেহেঁতেন আপুনি সময়মত টিফিন এটা আনিব নোৱাৰিছে কিয় নানিছে কওকচোন আঁতৰ হ চব সময়তে ফটোমি ভাল নালাগে এইখন ছাৰ ছাৰ আপোনাৰ ৰিভলভাৰটো দিয়ক দিয়কচোন ছাৰ কি কৈ আছা তুমি মোক ৰিভলভাৰটো লাগে মোৰ ছোৱালীকেইজনীক গুলিয়াই দিবলৈ বলিয়া হৈছা নেকি তুমি নাই হোৱা ছাৰ ডাঙৰ হৈ কোনোবা পাখণ্ডৰ কামনাৰ বলি হোৱাৰ আগতে সিহঁতক মই নিজে গুলিয়াই হত্যা কৰিম সহ্য কৰিব পৰা নাই ছাৰ কি দুখ আছিলনো সেই অকমানীজনীৰ অভাৱত মাত্ৰ কেইটামান টকাৰ বাবে নিজৰ শৈশৱক বিসৰ্জন দি সিহঁতৰ ঘৰত কাম কৰি ঘৰখন চলাই আছিল আৰু সেই পাখণ্ডকেইটাই কিমান চাগে কষ্ট পাইছিল যেতিয়া তাইৰ ওপৰত পাশবিক অত্যাচাৰ চলাইছিল কিমান যে কষ্ট পাইছিল চাগে তাই যেতিয়া তাই গাত কেৰাচিনডাল ঢালি জীয়াই জীয়াই জ্বলাই দিছিল ময়ো শুব পৰা নাই বাৰে বাৰে চকুৰ আগত ভাহি আহে জ্বলি যোৱা তাইৰ নিথৰ দেহটো ছাৰ সিহঁতি শাস্তি পাবই লাগিব কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে ছাৰ ইহঁতে পাব হাৰি যাবলৈ দিয়া নহ'ব সিহঁতক পাখণ্ড কেইটাৰ এটাই শাস্তি হ'ব লাগে মৃত্যুদণ্ড ফুলকুমলীয়া সুমিলা ৰংহাংপীৰ ন্যায় বিচাৰিছো আমি বিচাৰিছো পাখণ্ড কেইটাৰ চৰম শাস্তি মৃত্যুদণ্ড